চোতালত এয়া পানী খচি আছোঁ মই তাৰপিছত গুড মৰ্ণিং গাইজ মই এই জাষ্ট উঠি মই ডাইৰেক্ট ভ্লগ ষ্টাৰ্ট কৰিছোঁ আৰু ষ্টাৰ্ট কৰিব লগা যোৱাকালি যিখিনি হৈ গ'ল এই আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম হোৱাৰ কাৰণে এইটো কি ভিডিঅ' কৰা বস্তু নহয় কিন্তু থৈ দিব লাগে আমি যাতে দেখাব পাৰোঁ মই কি কওঁ আজি বুজি পোৱা নাই যোৱাকালি যিখিনি সেই কৰিলে সেই আছিল মই ৰাতি অলপ ভিডিঅ' কৰি থলোঁ কিন্তু কি হ'ল অলপ কিবা কিবি দেখা গৈছে গোটেই যিমান ডিষ্ট্ৰাকশ্যন আছে ডিষ্ট্ৰয় হৈছে এইখিনি গোটেই দেখা যোৱা নাই আন্ধাৰ হৈ আছিল তো কি গাইজ চাওক আমাৰ ডিষ্ট্ৰাকশ্যন ইমান ডিষ্ট্ৰয় হৈছে মোৰ ভয় লাগিছে কৰিব হ'লেও ভিডিঅ' এটা কৰি থওঁ জীৱনত এনেকুৱা তাণ্ডৱ দেখা নাছিলোঁ মই এয়া টিং আহি উৰিছে আৰু মোৰ ভৰিত এইপিনে পানী চাওক আমাৰ চোতালত এয়া পানী খচি আছোঁ মই তাৰপিছত এই মই ফ'কাছ কৰিব পৰা নাই এইডাল অকণমান ষ্টিং দেখিছেনে এনেকুৱা সেইকেইটা হৈছে লাইটৰ তাঁৰ এয়া লাইটৰ তাঁৰ আহি পৰিছে এইখন টিং আৰু এইপিনে ডিষ্ট্ৰাকশ্যন মই গম পোৱা নাই কি আছে আমাৰ গাইজনীও ইয়াতে আছে আই ড'ণ্ট ন' মই ভয় লাগিছে যাব তাৰপিছত পানী বৰ ঠাণ্ডা এয়া চাওক মই লাইনৰ কাষত থিয় হৈছোঁ মোৰ ভয়ো লাগে এইবিলাক ৰিস্ক ল'ব নোৱাৰি ইয়াৰে আমাৰ এডাল মেইন আছে মেইন লাইটৰ তাঁৰ এইবিলাক হালি গৈছে এনেকৈ এইটো ফ'কাছ আছে এইটো হ'ব এনেকৈ লাইনৰ তাঁৰ এনেকৈ উঘালি পৰিছে এডাল আম গছ আমাৰ খালৰ পিনে পৰিছে ভাগ্য ভাল ইপিনে নপৰিলে সেইডাল আম গছডাল বাপৰে এনেকুৱা জীৱনত দেখা নাছিলোঁ ভগৱান এতিয়া মই আপোনাক ভালকৈ দেখাম আমাৰ ঘৰত কি ডিষ্ট্ৰাকশ্যন হৈছে আমাৰ ঘৰত কি হৈছে সেইখিনিও মই দেখাম মই ৰেডি হৈছোঁ যাবলৈ আৰু ভয়ানক পৰিস্থিতি পৰিৱেশ সকলোৰে ঘৰত কিবা এটা সেই অনিষ্ট হৈছে এইপিনে চাওক এইপিনে এইখিনি গ্ৰীণ দেখিছেনে দুডাল গছ আমাৰ এইখিনি পিছফাল সেই গ্ৰীণ যে দেখিছে আমাৰ এইখিনি পিছফাল দুডাল গছ পৰিছে পিছফালে যাব ঠাই নাই এতিয়া মই এইখিনি পিছত দেখাম আমি আগতে ৰাস্তাত যাওঁ বলক প্ৰথমতে এটা বতাহত আমাৰ এই তলা মৰা যিখিনি এইখন নাহিব মেবি এইখিনি বস্তু উৰি আহি এতিয়া চাওক এইখিনি ভাঙি গৈছে ফাটি গৈছে এইখিনি বস্তু ওলাই আহিছে তাৰপিছত এইখিনি চাওক এইপিনে চাওক আপোনাৰ এইখন টিং তাৰপিছত গোহালি ঘৰত আৰু চোৱা নাই আৰু চাওঁ ৰখক কান্দোৱে নে কি কৰোঁ বহুত বেয়া লগা পৰিস্থিতি যোৱাকালি ৰাতি ইমান মই ভালকৈ দেখা নাপাওঁ বতাহটো আপোনালোকে এতিয়া গম পাব বতাহটো ভাবক কেনেকুৱা হ'ব আপোনালোকে পৰিস্থিতি চাওক আমাৰ এইখিনি তাঁৰ চাওক লাইটৰ তাঁৰ এইখিনিত আমাৰ আছিল গৰু বন্ধাৰ ওপৰত টিংখন উৰি গৈ চোতালত পৰিছে তাৰপিছত আইতাহঁতৰ দেখাম মই সেইপিনে এডাল গছ পৰিছে তাৰপিছত এইখিনি চাওক আমাৰ এডাল লাইটৰ খুঁটা কেনেকৈ হালি পৰিছে তাৰপিছত তাকে মই চব দেখাই যাম চাওক এইবিলাক গছ পৰিছে আমৰ ঠানি সেইডাল ইমান ডাঙৰ আম গছ সেনেকৈ পৰিছে ভাগ্য ভাল এইপিনে নপৰিল অপজিট ছাইডত নপৰিল দুটা ঘৰ এনেকৈ পৰি গ'ল হয় এই গছডাল যদি আমাৰ অপজিট ছাইডত পৰিল হয় সেইপিনে খালত পৰিছে পুখুৰীত পৰিছে তো ভাগ্য ভাল আৰু মই আৰু এটা ভগৱানক মই থেংকফুল জনাম কাৰো একো ক্ষতি নহ'ল ইপিনে ইমান ডাঙৰ আম গছ পৰিছে চাওক এইবাৰ এইখিনি চাওক আই উইল ক্লিক চাম ফটোজ এই গছৰ সেইপিনে অকণ ফটোগ্ৰাফছ ৰাখি থলোঁ আৰু মই সেইপিনে যোৱা নাই সেইপিনে বোলে বহুত ক্ষতি হৈছে সেইপিনেতো যাব পৰা ৰাস্তাই নাই চব ব্লক কৰি দিছে এটা চাওক মাছ ৰাস্তাতে পৰিছে
পৰা ঠাই নাই। এইডাল নুঠোৱালৈকে কোনো ক'তো অহা যোৱা নাই। এই দুডাল গছ একেলগে একদম ৰাস্তাটোত পৰিছে। এডাল প্ৰথম, নেক্সট এইডাল হৈছে আমলখিৰ গছ। সেইপিনে ইহঁতৰ বহুতেই হৈছে। চাই যাওক আপোনালোকে। আৰু কৈ যোৱাৰ মোৰ হাঁহ আৰু বহ নাই আৰু মোৰ হাঁহক। আপুনি চাওক, ঘৰৰ ওপৰতে সেইডাল গছ পৰিছে। সেয়া ঘৰৰ ওপৰত সেইডাল, ঘৰৰ ওপৰত গছ পৰিছে সেইডাল। ইট চব ভাঙিছে। ইপিনে চাওক, এইফালে টিং গোটেই পৰিছে। এইবিলাক চাই লওক। সিপিনে দেখালোঁ, এতিয়া সিপিনে এনেকৈ চাই যাওক। সিপিনে নাযাওঁ মই, গছ পৰিছেই সকলোতে লাইনৰ তাৰ। এইপিনে চাওক, আচলতে চেলফিত থাকিলে জুম কৰিব নোৱাৰি, মই বেক কেমেৰাই দেখাই আছোঁ। সিপিনে হৈছে আমাৰ একেই ঠাই, কিন্তু অলপ ডিষ্টেঞ্চ আছে। চাওক, গোটেই ঘৰ ভাঙিছে। সেই ঘৰৰ ওপৰত সিডাল গছ পৰিছে, চাই যাওক আপোনালোকে। এইবিলাক চাওক। এনেকুৱা ভাৱ হোৱাই নাই যে কিবা এটা বৰষুণ আহিব। দুপৰীয়া গৰম ৰ'দ মানে আছে আৰু, আনকি গধূলিলৈকে চব ঠিকে আছে। কিন্তু এনেকৈ মানে আহিব, ধৰি লওক এটা প্ৰিপেৰেশ্যন থাকে ন, সেই প্ৰিপেৰেশ্যনটো আমি কৰিব নোৱাৰিলোঁ। সেই প্ৰিপেৰেশ্যনটো আমাক সময় নিদিলে। অ' গড। আপোনালোকেও ক'ব কমেণ্টছত আপোনালোকৰ কি ক্ষতি সাধন হৈছে। এইপিনে আহিছোঁ আৰু চেলফি কৰি নাথাকোঁ, বেক কেমেৰাই সকলো দেখাই যাম। কৈ নাযাম ক'ৰবাত। বেছি আৰু মানুহৰ সেই থাকিলে আৰু নকওঁ বাৰু, পিছত কৰিম। ক'তোৱে মানে অনিষ্ট হোৱাকৈ নাই, সকলোতে কিবা অলপ হৈছেই। মই জীৱনৰ এইটো প্ৰথম দেই, এনেকুৱা বতাহ বৰষুণ পাইছোঁ, শিল বৰষুণ পাইছোঁ, কিন্তু এনেকুৱা জীৱনত পোৱা নাছিলোঁ। কিন্তু মই মানে আৰু নকওঁ আৰু। এইডাল চাওক, মাজতে পৰি গ'ল। বাপৰে, ভগৱানে যেতিয়া সকলোকে ভালে ৰাখে, তাৰেই মোৰ সেই বাপৰে। মাহঁতৰ লগত মানে আহিছোঁ এইপিনে। এইটো ঘৰৰ টিংখন ভাঙি গ'লচোন। এই লাইনটো কিমান দিন হিচাপ নাই। সকলোতে লাইটৰ লাইটৰ খুঁটা এনেকৈ হালিছেই, ভাঙিছেই ক'ৰবাত। গড, সোনকালে যে আহিছে এইটো কাৰেণ্টটো। ঘৰৰ টিং সকলো ভাঙিছে। গড, নাই দিয়ক, ঘৰত সেই টিঙে নাই। এয়া হৈছে ভিতৰৰ ঘৰৰ অৱস্থা। মই আগতে মানে আমাৰ ৰাস্তাত হোৱা ক্ষতিবিলাক দেখাইছিল। এয়া চাওক, পাকঘৰৰ পৰা এনেকুৱা চিলিং ভাঙি আহি পৰিছে। কিমান বেয়া পৰিস্থিতি। এয়া চাওক, এইপিনে দুটা ঘৰৰ মাজত সেই ডাঙৰ আম গছডাল পৰিছে। মানে ঘৰত যে নপৰিল, বাপৰে। মাহঁত সেইপিনেও গৈছে, মই সেইপিনে যোৱা নাই আৰু আমাৰ লাইনৰ খুঁটাটোতো মানে হালিছেহে, এইটোতো একেবাৰে পৰি গৈছে। বাপৰে, সকলোতো দেখিলেই এয়াই আৰু অৱস্থা। এতিয়া যোনপিনে ঠাইত এই বস্তুটো যোৱা নাই, আপোনালোকে ধাৰণা কৰিব পাৰিব এই অৱস্থা দেখি যে কিমান তেজ ধুমুহা হ'ব পাৰে, ঘূৰ্ণী বতাহ। তো সেয়াই আৰু, মই ভ্লগ বুলি কৰা নাছিলোঁ এইটো, মই আপোনালোকক দেখাবৰ কাৰণে আমাৰ অৱস্থা সেইখিনি আৰু আমাৰ পিছফালখিনি দেখুওৱা নাই আপোনালোকক। ফটো এটা তুলি থৈছোঁ, সেইখিনিৰে গম পাব। মানে অলপমান ৰাস্তা আছে, সেইখিনিৰে গৈ মই ফটোটো তুলিছোঁ। তো সেইখিনিয়ে আৰু, মানে ফটোটো তুলি পিনে থৈ দিছোঁ, মই দিম, লগাম। তো চাওঁ কোনদিনা দিব পাৰোঁ ভিডিঅ'টো, হ'লেও সকলো ভালে থাকিব, ছেফ থাকিব। আৰু শেষত মই কেইটামান ফটো লগাই দিলোঁ, মানে ফটো তুলি থোৱা। এয়া চাওক, ঘৰৰ চিলিং ভাঙি আহি পৰিছে। এয়া তলত পৰিছে ভাঙি আহি।
ইয়াক মানে পাকঘৰৰ টিং উৰাই নিছে আৰু সেইখিনি আমাৰ লাষ্টত পিছফালখিনি